মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তোমালোক সকলেই জানে যে এইবাৰৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত চলি থাকিব গ্ৰেছ মাৰ্ক আৰু মডাৰেশ্যনৰ ছিষ্টেম। আৰু এই ছিষ্টেমত এজন পৰীক্ষাৰ্থীয়ে এটা বিষয়ত মেক্সিমাম 1ৰ পৰা 5 নম্বৰলৈকে প্ৰয়োজন অনুসৰি লাভ কৰিব পাৰে আৰু সৰ্বোচ্চ 3টা বিষয়ত গ্ৰেছ মাৰ্ক দিয়া হয়। কিন্তু এই গ্ৰেছ মাৰ্কটো আচলতে সকলো পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আমি তোমালোকক এটা এক্সাম্পল দি বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে ধৰক এজন পৰীক্ষাৰ্থীয়ে বাকী সকলো বিষয়ত ভাল নাম্বাৰ পাইছিলে, যেনেকৈ 70+, 75+, আৰু কেৱল মাত্ৰ এটা বিষয়ত তেওঁ ৰিজাল্টটো বেয়া কৰিছিলে, ধৰক 27 বা 25 মান নাম্বাৰ পাইছিলে, তেতিয়াহে এই পৰীক্ষাৰ্থীজনক হয়তো গ্ৰেছ মাৰ্ক দিয়া নহ'বও পাৰে। আচলতে গ্ৰেছ মাৰ্কটো দিয়া হয় যিজন পৰীক্ষাৰ্থীয়ে বাকী সকলো বিষয়ত কম নাম্বাৰ পাই পাছ কৰিছিলে আৰু এটা বিষয়ত তেওঁ ফেইল কৰিছিলে, তেতিয়াহে এই পৰীক্ষাৰ্থীজনক পাছ কৰাই দিয়াৰ বাবে গ্ৰেছ মাৰ্কটো দিয়া হয়। এনেকৈ এই ছিষ্টেম যিটো আছে গ্ৰেছ মাৰ্ক আৰু মডাৰেশ্যন ছিষ্টেম, এই ছিষ্টেমটো চলি থাকে। তোমালোকে যদি এই বিষয়টোৰ ওপৰত আৰু জানিব চায় তেনেহ'লে তোমালোকে আগৰ কোনোবা পৰীক্ষাৰ্থীৰ ৰিজাল্টটো দেখিলে এই কথাটো বুজিব পাৰিব যে গ্ৰেছ মাৰ্কটো আচলতে সকলো পৰীক্ষাৰ্থীক দিয়া নহয়। আৰু তোমালোকক আমি যেনেকৈ কৈছিলোঁ যে যদি কোনো পৰীক্ষাৰ্থীয়ে বাকী সকলো বিষয়ত ভাল নম্বৰ পায় তেন্তে এই পৰীক্ষাৰ্থীজনক গ্ৰেছ মাৰ্কটো আচলতে দিয়া নহয়।